নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছোঁ মই নতুন এটা ভিডিঅ' লৈ। আৰু আজি আমি কথা পাতিম এজন মুখা পিন্ধা ভদ্ৰ মানুহৰ বিষয়ে। তো সেইজন ব্যক্তি এইজনলৈ মই কি তাৰিফ কৰিম? পৃথিৱীত এনেকুৱা এজন মানুহ নাই যিজনে নেকি এজনে ভিডিঅ' চাই গালি দিয়া নাই। তো ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। এই অসমৰ সকলোতকৈ কি ধুনীয়া ছোৱালীজনী, আৰু একেলা কোনফালৰ পৰা ধুনীয়া লাগিছে মোক ভালকৈ বুজাই দেচোন। ই কেলা এজনীক ধুনীয়া বুলি কোৱাৰ কাৰণে কেলা মই গুগলত গৈ পিনি চাৰ্চ কৰিছোঁগৈ। অসমৰ আৱৰ্জনা টপ 10 কেলা লিষ্টতো এজনী নাম্বাৰ নাই। তো रहने दो फिर। এই মই ভিডিঅ'ৰ কিছুমান কণ্টেণ্ট চাইছোঁ, কণ্টেণ্টটো তাই একো বেয়া কথা কোৱা নাই ভাই, চিধা চিধি কথা কিছুমান কৈ দিছে। কিন্তু এজনীক আপোনালোকে ইমান অশ্লীল কমেণ্ট কিহৰ ইয়াৰ? এইক বুলি নহয়, মই অসমৰ বহুতো অসমীয়া ইউটিউবাৰ দেখিছোঁ আপোনালোকে অশ্লীল কমেণ্ট কৰি গুচি যায়। চা ভাই, ছোৱালীজনী কণ্টেণ্টক লৈ আমাৰ একো অসুবিধা নাই, কিন্তু ছোৱালীজনী ভিডিঅ' বনাওঁতে কি ৰিয়েকশ্যন দিয়ে সেইটো কেলা তই অকণমান চাই ল'বি ন আগত। অসমৰ মানুহ কেলা ইমানো মূৰ্খ নহয় যে কেলা কাৰোবাক এনেই বেয়া বেয়া কমেণ্ট দি থাকিব বিনা কাৰণত। शाबाश बेटा, बहुत बढ़िया। আপোনালোকে কি ভাবে আমি ভিডিঅ' বনাইছোঁ, আমি পইচা কামাই আছোঁ? আপোনালোকে কামাওক, যদি অকাত আছে অকাৰ্ডৰ কথা কৈছে। ভুচুৰিকে কেলা তোৰনো কি অকাত আছে কেলা? তই লেভেলটো দি থকাৰ কাৰণে তোৰ কেলা অসমৰ মানুহে কেলা ফালি থাকে না। शर्म आनी चाहिए आपको। মই কৈছোঁ নহয়, অসমৰ মানুহ তহঁতৰ দৰে মূৰ্খ নহয় বুলি। এনেই জাকে তাকে গেলে গালি দি নাথাকে। 420 কৰি গেলে ভিডিঅ' বনালে গেলে ৰাইজে গালি দিবই নহয়। যদি মোক ফটোৱা কৰি ভিডিঅ' বনাওঁ অসমৰ ৰাইজে মোকো গালি দিব ন। ये बड़ी अच्छी बात कही आप। তইতো নিজে কৰি থাক তই কিবা জব কৰোঁ বুলি, মইতো নাজানো ন তই কি কৰা। কি জানো গেলা কাৰোবাৰ ঘৰত লেট্ৰিন চাফ কৰিব পাৰোঁ, মইতো গম নাপাওঁ। মোৰ ভিডিঅ'টো মা বেহেনৰ কমেণ্ট আহে, ঐ মই কিবা লেংটা হৈ নাচি আছোঁ নেকি? হা, উল্টা আপোনাৰ ভিডিঅ' চাব ইচ্ছা আছে, ভিডিঅ' চাবি আৰু ইচ্ছা নাই আউট। चल बोजड़ी के। তই যদি ইমান জ্ঞানী তই অলপ নিজে চাৰ্চ কৰি চা না, তোক অসমৰ মানুহে কি কাৰণে তোক গালি দি থাকে। তোকতো এনেই গালি দি নাথাকিব ন, কিবা কাৰণ থাকিব লাগিব, তেতিয়াহে তোক গালি দিব। গৰু আগত টোকাৰি বজাই গ'লে কিবা লাভ আছে জানো? আৰু তোৰতো কেলা একো কণ্টেণ্টে নাই ন কেলা। তই সেই পগলা কুকুৰৰ নিচিনাকৈ কেলা বেলেগৰ পকৰত এনেই তই কেলা চিঞৰিয়ে থাকোঁ। অসমত ইমান ফাল্টু কিছুমান ফকতীয়া মানুহ আছে, ছোৱালীৰ ফিগাৰক লৈ পেলাই কমেণ্ট কৰে। তই নিজকে কেলা ইমান ভদ্ৰ বুলি কেলা দেখাই যাব, কিন্তু তোৰ মুখৰ ভাষা কি ফিগাৰ বোলে। তই কি এতিয়া তই গৰু নে বুৰ্বক? তইতো হৰি বুলি ক'ব পাৰিলে হয় ন। কেলা একে ঘুচাই এইজনীটো কেলা একে মাৰ্কাৰ আছিলে, নিজকে নিজৰ দেহাটোকে কেলা ফিগাৰ বুলি চিঞৰি আছে। আৰু যদি ভুলক কমে কেতিয়াবা আমি কৰিব ফিগাৰ বুলি, তেতিয়া কি আমি বেয়া? यही नहीं, अभी और सुनिए। আবে ঐ কেলা নিবি শুন, তোৰ হৰি চাই কোনো মানুহে তই কেনেকুৱা কেলা কোনো ডিচাইড নকৰে। তহঁতি নিজে তহঁতৰ ভিডিঅ'বিলাকত কি দেখাই থাক, সেইটো কাৰণেতো মানুহবিলাকে কয়। এতিয়া কোৱাৰ কাৰণে কেলা বেয়া পাইছ। আৰু তই টেটু বনাই আছ, আমাৰ ক'ব লগা একো নাই। তোৰ ভৰি তই টেটু বনাই আছ, আমাৰ কি আহে যে? আৰু বনাব জেগা নাই, অকল কেলা বুকুতহে টেটু বনাব পাৰি মানে। তই টেটু আকৌ লাউৰা আকৌ বাল আকৌ আঁকি থাক, আমাৰ ক'ব লগা একো নাই। তই ৰাইজক দেখাই থাকো কেলে কেলে তোৰ সেই 5 টকীয়া ভীম বা চাবোনৰ ভৰিটো। কাৰণ বিশাল বিশাল পাহাৰ লৈ গ'লে মানুহৰ চকু বেছিকৈ যায়। ছোৱালী টেটু আঁকিলে বেয়া, তেতিয়াহ'লে জুবিন গাৰ্গেও গোটেই গাটোত টেটু আঁকিছে, তাত আপোনালোকৰ প্ৰব্লেম কিয় নাই? এই ভুচুৰিকে তই আকৌ কেলা জুবিন দাক কেলা কিয় আজৰি আনিছ এইবিলাক মাজলৈ? আবে শুন, জুবিন গাৰ্গে কেলা টেটু আঁকিছে কেলা নৰ্মেল জেগাত, এই নেউলি দৰে কেলা প্ৰাইভেট জেগাত টেটু আঁকি লৈ পাগল কুকুৰৰ নিচিনাকৈ কেলা চিঞৰি কেলা ভুকি থকাকৈ নাই।